নমস্কাৰ বন্ধুসকল, কি খবৰ? ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিওঁ যে এইটো এটা কোনো ৰ'ষ্টিং ভিডিঅ' নহয়, এইটো এটা ব্লগ বনাইছোঁ। মই পূজা চাবলৈ যাওঁতে মানে কি কৰিছোঁ মানে অকণমান জাষ্ট দেখাইছোঁ আৰু তোমালোকে চাই থাকিবা। তোমালোকে চাই আছা মিহিৰাম। নমস্কাৰ বন্ধুসকল, ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'লে মানে পাহৰি থাকিলোঁ। মই আৰু মোৰ বন্ধু এজনে ওলাই আহিলোঁ দেৰগাঁও টাউন পূজা চাবৰ কাৰণে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আমি এতিয়া পূজা চাবলৈ আহিছোঁ হয়, কেনেবাকৈ কৰোণা নহ'লেই হ'ল আৰু পাই, নহ'লে আকৌ দিগদাৰ হ'ব নহয়। পাছত বাইকখন ৰখাই পেলাই একেবাৰে পাছত ৰখাই আছোঁ। বাপৰে বাপ, ইমান মানুহ, গাড়ী বাইক, বৰ দিগদাৰ আৰু দেই এইবোৰ চলাবলৈ। অকণমান দিগদাৰ হৈছে। ফাইনেলি পালোহি বাইকখন ৰাখিবলৈ অকণমান জেগা, ইয়াতে ৰাখি পেলাই অলপ ফুৰিম এতিয়া। যেনে তেনে বাইকখন ৰখাবলৈ জেগা অকণমান পালোঁ, তাতে বাইকখন ৰখাই এতিয়া আমি পূজা মণ্ডপলৈ যাওঁ। আহা, তোমালোকে ভিডিঅ'টো চাই থাকা সম্পূৰ্ণকৈ। বাপৰে বাপ, ইমান মানুহ। এতিয়া কি কৰোণা নাইকিয়া হৈ গ'ল নেকি? যদিহে কৰোণা আছেও, এটা মানুহৰ পৰা গোটেই গালৈকে বিয়পি যাব ন। মুখত কমচে কমটো এখন মাস্ক পিন্ধি আহিব পাৰে সকলোৱে। কি হ'ব এনেকৈ হ'লে আৰু? আকৌ লকডাউন দিব যেন পাওঁ পূজা পাছত দেই। এনেকৈ মানুহৰ ঠেলা হেঁচা আৰু ভৰি গছক খাই মানুহৰ ভিৰৰ মাজতে আহি আছোঁ। এনেকৈ আহি গেটখনৰ ওচৰ পাইছোঁহি আৰু তথাপিও অকণমান দূৰ বাকী আছে। বন্ধুসকল, আমি যেতিয়া বাইক চলাই আহি আছিলোঁ ন, তাৰ আমাৰ অলপ পাছতে এখন 108 আৰু এখন এম্বুলেঞ্চ আহি আছিলে। অকণ মানুহ চাইড নাই, তাত চিৰিয়াছ পেচেণ্ট আছিলে, গুৱাহাটীৰ কাৰণে আহিছিলে। মানে অকণ মানুহ জেগা নাই, সেইটো ইমান হৰ্ণ দিছে, মানুহৰ গাড়ী নাই। এইদিনত কিন্তু বহুত অসুবিধা হৈছে দেই। আমি আহি এতিয়া গেটখনৰ ওচৰ পালোহি। গেটখন কিন্তু সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰোঁ, কাৰণ মোবাইলত সম্পূৰ্ণ গেটখন নুঠে। চেষ্টা কৰি চাওঁ আৰু কি হয়। ৱাও, এখন গেট চাওক না, কি মজাকৈ বনাইছে। মানে সিহঁতৰ মাথা কিন্তু ক'ব লাগিব দেই, অকণ মানুহ খেলি মেলি নাই, কিন্তু মজা হৈছে। বন্ধুসকল, মই লাইনত ৰখি থাকিব নোৱাৰিলোঁ, সেইকাৰণে আমাৰ লাইনটোৰ পৰা ওলাই দিলোঁ আৰু ভিতৰলৈ যাব নোৱাৰোঁ। আমি গেটখন পালোহি এতিয়া, আৰু এতিয়া এইখিনিতে অলপ ৰখি দিছোঁ আৰু ৰখি পেলাই গেটখন উঠাবলৈ চেষ্টা কৰি আছোঁ। আমি গেটখন উঠাব নোৱাৰিলোঁ। পাছত নহয়, ইমানেই বেছি মানে কৈ দিব নোৱাৰিব। বিখ্যাত গীতখন পাইছেহি আৰু
Bener kan? Kita main. বন্ধুসকল আমি গেটখিনি ভালকৈ চাব নোৱাৰিলোঁ আৰু ভালকৈ ফুৰিবও নোৱাৰিলোঁ কাৰণ মানুহ ইমানেই বেছি আছিলে যে অকণমান ৰ'বলৈ জেগা নাছিলে সেইকাৰণে ইমানকলৈকে চাই আমি এতিয়া আকৌ বেলেগ এটা পূজা মণ্ডপত যাম তাত মানুহ কম হয় আমাৰ চাবলৈ গ'লে দেৰগাঁৱত পূজা মণ্ডপ কেইবাটাও হয় মানে পূজা কেইবাঠাইতো পাতে কিন্তু আমি বেলেগ এটালৈকে যাওঁগৈ এতিয়া ইয়াত ইমানখিনিয়ে চালোঁ আৰু এতিয়া বেলেগ এটালৈ যাওঁ এনেকৈ আকৌ মানুহৰ ঠেলা হেঁচাৰ মাজতে আহি আকৌ ৰাস্তা পালোহি আমি এতিয়া বাইকখন আগৰ জেগাতে আছেনে নাই চাই আহি এতিয়া আকৌ বেলেগ এটা পূজা মণ্ডপলৈ গৈ আছোঁ আমি এতিয়া বেলেগ এটা পূজা মণ্ডপলৈ গৈ আছোঁ বন্ধুসকল আমি বাইকখন চাই আহিলোঁ বাইকখন ঠিকে আছে এতিয়া আমি খোজকাঢ়ি যাব লাগিব কিয়নো আমি বাইক লৈ যোৱাটো সম্ভৱ নহয় ঠিক আছে আমি এনেকৈ আহি আমাৰ ছেকেণ্ড পূজা মণ্ডপটো পালোহি ইয়াত অকণমান চাই লওঁ তাৰপিছত আৰু মোবাইলৰ মোৰ চাৰ্জ বেছিকৈ নাই ইমানতে ব্লগটো চাগে সামৰি ইয়াতো চাওক গেটখন কি মজা আছে বনাইছে বহুত ধুনীয়া লাগিছে গেটখন তাৰপিছত বাকীবোৰ দেখাব নোৱাৰিলোঁ আৰু মোবাইলৰ চাৰ্জ কম আছিলে কাৰণে অকণমান ৰাখি আৰু ভিডিঅ'টো কৰিলোঁ যেনে তেনে গেট আমি এতিয়া পূজা চাই সামৰিলোঁ ভিডিঅ' কৰা নহ'ল ইমান কিন্তু মানুহ বহুত বেছি আছিলে এতিয়া আমি ঘৰলৈ যাবলৈ বাইকৰ চলাই আহিছোঁ আৰু আমি এনেকৈ বহুত ঘূৰা ফুকা কৰিলোঁ আৰু ভালদৰে খোৱা বোৱা কৰি ফূৰ্তি কৰিলোঁ দুইটাই মিলি কিন্তু এতিয়া 9টা বাজি গ'ল কাৰণে ঘৰৰ পৰা ফোন কৰিলে যাব লগা হ'ল আৰু মোবাইলটো বিশেষকৈ চাৰ্জ নাছিলে ভিডিঅ' কৰিব নোৱাৰিলোঁ অকণমান ৰাখি আৰু যেনে তেনে ভিডিঅ' অকণমান কৰিলোঁ তাতে এইটো মোৰ ফাৰ্ষ্ট ব্লগ মই ভালকৈ নাজানো আৰু কৰিব কিন্তু চেষ্টা কৰিলোঁ যদিহে তোমালোকৰ ভিডিঅ' চাই ভাল লাগিলে লাইক